হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো সকলোৱে চাই ভাল পাব। এয়া মই 1.5 কিলো হাঁহৰ মাংস লৈছোঁ। এতিয়া মই ইয়াত নিমখ 2 চামুচ দিছোঁ, হালধি গুড়ি 2 চামুচ দিছোঁ। এতিয়া ভালদৰে মাংসখিনি মিক্স কৰি ল'ম। আকৌ 2 চামুচ সৰিয়হৰ তেল ইয়াত এড কৰি দিছোঁ। এয়া জালুক লৈছোঁ 1 চামুচ, জিৰা লৈছোঁ 1 চামুচ আৰু কেইটামান জাব্ৰাং গুটি লৈছোঁ। এয়া এটা কেপচিকাম, 3টা তেজপাত, 4টা পিঁয়াজ ডাঙৰকৈ আৰু কেইটামান জলকীয়া লৈছোঁ। এয়া কোমোৰা কাটি লৈছোঁ কেইটুকুৰামান আৰু এটা ডাঙৰকৈ আলু লৈছোঁ। এতিয়া মই কেৰাহীটো জুইত পাতি লৈছোঁ। কেৰাহীটো গৰম হৈ গ'ল, তেল ঢালিছোঁ 5 চামুচমান। এয়া মই 1 চামুচ চেনি ঢালিছোঁ। এয়া দালচেনি দিছোঁ 2 পিচমান, লং দিছোঁ কেইটামান, শুকান জলকীয়া, পিঁয়াজ দিছোঁ। গোটেইখিনি পিঁয়াজ ঢালি দিছোঁ। এতিয়া তেজপাতকেইটা দি দিছোঁ আৰু কাটি থোৱা কেপচিকামখিনিও কাটি দিলোঁ। এতিয়া কেঁচা জলকীয়াকেইটা ইয়াত এড কৰি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। ৰঙা চঙা নোহোৱালৈকে এইখিনি ভাজি যাম। এয়া পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াত মাংসখিনি এড কৰি দিছোঁ। এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ঢালি দিছোঁ, অলপ অলপকৈ ঢালি আছোঁ যিহেতু মাংস বেছি আছে। এয়া মই ঢালি ল'লোঁ গোটেইখিনি। এতিয়া ভালদৰে এবাৰ লৰাই ল'ম। জুইটো ভালদৰে উঠাই দিছোঁ। হাঁহৰ মাংস বনাবলৈ অকণমান সময় লাগে। এতিয়া মই ভালদৰে মাংসখিনি ঢাকি লৈছোঁ, জুইটো ধুনীয়াকৈ উঠাই লৈছোঁ। এতিয়া মই ভিজাই থোৱা মছলাখিনি ধুনীয়াকৈ পটাত পিচি ল'ম। এয়া জিৰা জালুক ধুনীয়াকৈ পিচি লৈছোঁ। পিছা হৈ গ'ল জিৰা জালুকখিনি। এয়া শুকান জলকীয়া, আদা, নহৰু একেলগে পিচি ল'ম, পটাতে পিচি ল'ম। আপোনালোকে মিক্সিতো পিচি ল'ব পাৰে। এয়া ভালদৰে পিচি ল'লোঁ। এইপিনে মাংসখিনি মোৰ হৈয়ে আছিলে। এয়া কোমোৰা ঢালি দিলোঁ, ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এয়া আলু এটা এড কৰি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। দেখিছেনে জুইটো ইমান ধুনীয়া উঠিছে, মাংসখিনিও ইমান ধুনীয়া ৰং আহিছে। এতিয়া মই ঢাকনিখন এবাৰ খুলি চাম এইখিনি সিজিছেনে। এয়া কালাৰটো বহুত ধুনীয়া হৈছে, মাংসখিনিও সিজি আছে, কোমোৰাখিনি ভালদৰে সিজা নাই। এয়া মই পিচি থোৱা আদা নহৰুখিনি ইয়াত যোগ কৰি দিলোঁ, জিৰা জালুকখিনিও ইয়াত যোগ কৰি দিলোঁ। এতিয়া ভালদৰে একেলগে মিক্স কৰি ল'ম। আকৌ শুকান জলকীয়া পিচাখিনি মই পিছত দিম, যিহেতু সৰু ল'ৰা ছোৱালী আছে, সেইখিনি মই পিছত এড কৰি দিম। এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত মই ধনিয়া পাউডাৰ 1 চামুচ দিছোঁ। আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ঢাকি লৈছোঁ, 2-3 মিনিটমান এনেকৈ ঢাকি লৈছোঁ। জুইটো উঠাই লৈছোঁ।
ঢাকনিখন খুলি লৈ আকৌ এবাৰ চাইছোঁ, মাংসটো ভালদৰে সিজা নাই, লাহে লাহে সিজি আছে। অকণমান গৰম পানী এড কৰি দিছোঁ, ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ঢাকনিখন আকৌ 3 মিনিটমানৰ কাৰণে ঢাকি লৈছোঁ। এতিয়া ঢাকনিখন খুলি চাম। এয়া হাঁহৰ মাংসখিনি প্ৰায় সিজি গৈছে, আলুখিনি সিজি গৈছে আৰু কোমোৰা টুকুৰাকেইটাও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত 3 গিলাচ পানী ঢালি দিছোঁ, যিহেতু এইখিনি শুহিব লাগিব আৰু ভালকৈ সিজিব লাগিব। এয়া জলকীয়া পাউডাৰ 1 চামুচ ঢালিছোঁ। মাংসখিনি ধুনীয়াকৈ উতলি আছে, এইখিনি সময় জুইটো ধুনীয়াকৈ থাকিব লাগে। এয়া গৰম মছলা 3 চামুচ ঢালিছোঁ। এয়া মাংস মছলা 2 চামুচ ঢালিছোঁ, ভিতৰত বেছি নাছিলে, সৰু পেকেট হয়। এতিয়া ভালদৰে লৰাই এতিয়া মই 3 মিনিটমান এনেকৈ উতল আহিব দিছোঁ। এয়া ধুনীয়া উতল আহিছে। এতিয়া মই মাংসখিনি নমাই ৰাখিম, যিহেতু মই বেছি ডাঠকৈ নকৰোঁ, জোল টাইপ ৰাখিম। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই নমাই লৈছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া হাঁহৰ মাংস আৰু কোমোৰাৰ সৈতে হৈ গ'ল। এয়া মোৰ কোমোৰাৰ সৈতে হাঁহৰ মাংস বনোৱা ৰেডি হৈ গ'ল। এতিয়া মই বাতি এটাত ওলাই লৈছোঁ। এয়া বাউল এটাত ওলাই লৈছোঁ হাঁহৰ মাংসখিনি। দেখিছে ইমান ধুনীয়া হৈছে কালাৰবোৰ। এতিয়া মই কেইটামান ধনিয়া পাত কাটি লৈছোঁ। মান ধনিয়া হয়, যিহেতু মোৰ এই ধনিয়া নাছিলে। ধনিয়া দিলে মাংসৰ সোৱাদটো বেছিকৈ বঢ়ায়। এয়া মই ধুনীয়াকৈ সজাই লৈছোঁ। মোৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে ক'বচোন। কোমোৰাৰ সৈতে হাঁহৰ মাংস বনালোঁ, খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতা পালে মই আগলৈ এনেকৈ ভিডিঅ' বনাবলৈ প্ৰেৰণা পাই থাকিম।